হাই নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে আমাৰ ধেমাজি জিলাৰ এটা কিছু ভিতৰুৱা অংশ। ধেমাজিৰ পৰা 11 কিলোমিটাৰ আঁতৰত এটা মানে গাঁও আছে। গাঁওখনৰ নাম কাইটং পাতিয়া এলেকা হয়। ইয়াতে এজন মানে উদ্যমী এটা ব্যৱসায়ী হয়। খেতিয়কৰ লগতে ব্যৱসায়ৰ লগত জড়িত হৈ আছে। বৰ্তমান তেওঁ এজন মিনি ৰাইচ মিল এখন চলাই আছে। তাৰ মাজেদি মানে বিভিন্ন কৰ্মচাৰীক নিয়োগ কৰি পিনি তেখেতে ধুনীয়াকৈ ফাৰ্মটো চলাই আছে। তাৰ পৰা মই কিছু কেনেকৈ বিজনেছ আৰম্ভ কৰিলে আৰু ভৱিষ্যত তেখেতে কেনেকুৱা বিজনেছটো আগলৈ নিব বিচাৰে তাৰ কথা কিছু মই তাক অন্তৰংগ আলাপ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকক ভিডিঅ'টো চাই থাকক। এজন প্ৰেৰণামূলক ভিডিঅ' হিচাপে এইটো পৰিগণিত হ'ব। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো আগলৈ চাই থাকক। লেটছ ডু ষ্টাৰ্ট। চাই থাকক। এতিয়া বৰ্তমান আহি তেখেতৰ ঘৰলৈ পালোহি। আহি পাই চাহ তামোল অকণমান যোগাৰ কৰিলে আৰু অকণমান খাই বৈ শেষ কৰি তেখেতৰ পৰা কিছু মই কথা জানিবলৈ চেষ্টা কৰিম। তেখেতে বৰ্তমান তাতে আছে। নমস্কাৰ মাকব। নমস্কাৰ। আপুনি কেনেকৈ ষ্টাৰ্ট কৰিলে এইটো বিজনেছটো? কিমান চনৰ পৰা আপুনি ষ্টাৰ্ট কৰিছে? 11-12 চনৰ পৰা। 2011-12 চনৰ পৰা। 2011-12। প্ৰথম অৱস্থাত কেনেকুৱা বিজনেছৰ লগত জড়িত হৈ আছিল? প্ৰথম খেতি মহংগা পুৰা আগত খেতিৰে মহংগা বেছি পালোঁ না খেতি বনাই মোগে কোনাম মিল না থোন নাঙ্গে কোনাম গুনাং কোনাম আকু দেখো 1 কুইন্টাল 2 কুইন্টাল আমদানি করে ওকে বেফার মত নাই মছলটো নাই কাপে চলি বিজনেছটো চলি গ'ল আৰু তোমাক এই মিলৰ লগতেও নকয় কিবা বেলেগ পশুপালন বা অন্যান্য বিজনেছ নকয় লগত জড়িত হৈ আছে নেকি? গাহৰি পাৰমটো এতিয়া কৰি পিনি নকয় কেনেকৈ অনুভৱ হৈছে? লাভ লোকচানৰ মুখামুখি হৈছে নাই? বিজনেছ কৰিলেতো লাভ লোকচান থাকিবই, হ'লেও মানে কেনেকৈ এতিয়া গাহৰি পুহি পিনি এতিয়া কেনেকুৱা ধৰণৰ অভিজ্ঞতা পাইছে? গাহৰিৰ লগতে কিবা ধানৰ মেচিন, কাৰণ আপুনিতো তুগুৰিটো পিৰিকৈ পায়, পোৱাৰ পিছতো আপোনালোকে এইটো পইচাটো পিৰিকৈ অহা নিচিনা হয়। গতিকে ধানৰ লগত যদি তাক কৰা হয় তেন্তে বহুত লাভৱান হয়। আপোনালোকেও যদি অসমৰ বিভিন্ন এলেকাবিলাকত অলপমান য'ত ধান, অসমতো বিভিন্ন ধৰণৰ ধানটো প্ৰডাকশ্যন হয়েই, ভাৰতবৰ্ষৰ হাইষ্ট ধান প্ৰডাকশ্যন অসমতে হয়। চ' আমাৰ এলেকাটো বাহিৰেও অসমৰ বিভিন্ন জিলাত বা বিভিন্ন গাঁৱতে এনেকুৱা ধৰণৰ ৰাইচ মিল কৰি পিনি আপোনালোকে গাহৰি ফাৰ্ম লগত কৰিলেও বহুত লাভজনক হ'ব। তাৰ বিষয়ে আপুনি মানে ৰাইজক কি ক'ব বিচাৰে? একদম বজেক লাভ হয় 35-36 টান পায় প্রথম দল ওরকম নানা আপন লদুর 10-12 টান কোন আছে তো ওরকম সুপার যা কিনা এবার লাভ কাম ইমান লোকচান হোৱা নাই। হ'লে আপোনালোকে কৰি চাব, নহ'লে চিনি নিকাল কালাং আহি পিন মানে কিবা গাহৰি পুহিলে কেনেকুৱা হয়। এনে ঘৰতে বহি থাকি এনে অকল লোকক সমালোচনা কৰি বা আমি লোকক গেলাঙল দুমাহ পৰে কেতিয়াবা নিজেও প্ৰেক্টিকেলি কামবিলাক কৰি চাই লওক সমাজখনত আহি। পাইছে আৰু যথেষ্টখিনি লাভ হয় আৰু চলিব পৰাকৈ হৈ যায় আৰু কৰ্মচাৰীও নকা আছেতো, কৰ্মচাৰী ন কিমানমান নিয়োগ কৰি থৈছে এনেই নক ফেক্টৰীত কৰ্মচাৰী লেবাৰ দিগদোন 6জন বোমটো কমচে কম মাইনলিটো এনেই 10,000 বা 8,000 15,000টো দিবলগীয়া হয়। বিজনেছটো ধুনীয়াকৈ চলাৰ কাৰণে দিব পৰা শক্তিকণ পাইছে আৰু ভৱিষ্যতলৈকে এনেকুৱা ব্যৱসায়টো আগুৱাই নিবলৈ কাৰণে আপুনি চেষ্টা কৰি গৈ থাকিব বুলি আমি আশাবাদী। আৰু অসমৰ মানে যুৱ প্ৰজন্ম অকল শিক্ষা দীক্ষা ল'লেই যে মানুহে বিজনেছ কৰিব পাৰে। এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ, নকয় শিক্ষাগত অৰ্হতা কিমান? নকয় পঢ়া শুনাত দেখোন শিক্ষা নাই বুলি ক'ব পাৰি আৰু, কিন্তু চিগনেচাৰতে বিজয় লাগব নাই, পইচাটো চিনি পায় আৰু কিমান লাখ কিমান শুই কিমান খায় আৰু। হ'লেও মানে বিজনেছৰ প্ৰতি তেনেকুৱা আগ্ৰহী হ'ব লাগে। অসমত এনে চবেই শিক্ষা লৈ পিনি অকল চাকৰি বিচাৰি ফুৰিলে নহ'ব, এনেকুৱা বিজনেছৰ দিশতো আগবাঢ়িব লাগিব। তেতিয়া আমি অসমখনক নতুন ৰূপ দিবলৈ চেষ্টা কৰিব পাৰিম আৰু অসমখনক এটা নতুন পৰ্যায়লৈ আমি আনিব পাৰিম। অকল ৰাজনীতি কৰি বা অকল চাকৰিমুখী হ'লেই নহ'ব, ৰাজনীতি চাকৰিৰ লগতেও বিজনেছৰ লগতো আপোনালোকে নিজে কানেক্টেড কৰি থাকক। তেতিয়া অসমখনক অধিক সৰ্বাংগীন উন্নত হোৱাটো আমি কামনা কৰোঁ। এই ভিডিঅ'টো আপুনি আমাৰ ইমান সময় দিয়াৰ কাৰণে, ইমান কৰ্মব্যস্ততাৰ মাজতো আমাৰ ভিডিঅ'টো ইমান টাইম দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। নমস্কাৰ। বঢ়িয়া ৰকাই চিষ্টেম আহি
পচকাৰ দাম নাই বহুত আছে যথেষ্টখিনি গাহৰি আছে পূৰা মপু মৰাংব না পালোঁ ইমান খাব যিব মই বেমাৰ আজাৰ কমকৈ আহে আৰু মেডিকেলত কিবা ট্ৰিটমেণ্ট নলয় নেকি ডাইৰেক্ট নিজৰ আৰু দুগলাই যাবা অলপ দুগলাই যাবা সামনে মস্তি দিওঁ কিন্তু দেই বেনা টানি কৰিছে লকডাউন হ'লেও ধুনীয়া নক চিষ্টেমটো বহুত ভাল লাগিছে দেই মই দিগক খৰচ কাৰণে ৱালিং চোৱালিং কৰোঁতে ফাউণ্ডেশ্যন মাৰোঁতে এনেই কৰি গৈছোঁ আৰু এই আন্দাজ লগ মানে কষ্ট কৰে যে দোকানে আমি পৃথিৱীত তোৰা দূৰাকছ পুৰা পুৰা পৰিষ্কাৰ পৰিচ্ছন্নতা মতে পাংকা কৰি নিলিবি পানে আম মানে হওক কি বঢ়িয়া আৰু না চিন্তা বিনি ষ্টাৰ্ট পব লাগে মস্তি যায়হে মস্তি Semua sih nguluk kosong ke tani gitu nok bayi deh, sampai ibu nama makanya nguluk kosong mama deko laran tani gitu deh. বহুত মাটিৰ প্ৰয়োজন নালাগে নহয় হ'লেও কিমান আপডেট হৈছে 3,64,000 অকল মেচিনটো কিছুমান দৃষ্টাংশ দেখা ৰাইচ মিল এটাও আছে ৰাইচ মিলটো ফাৰ্ষ্ট আৰু বিজনেছ ষ্টাৰ্ট হয় তাৰপিছত গাহৰিটো পুহিছে মানে তো কিমান ডাঙৰ ৰাইচ তাৰ ফেক্টৰী নিচিনাই আৰু या तुगुड़ी के हमको साप्लाई जानो तुगुड़ी स्पाक दो साप्लाई तो कमान ओकाय जुनाई आरो पासीघाट अरुणाचल लो पुरा बा ते दुई दिन नगरे सुबाक सेबुल अक्कन सेबुल एते कुताबो लगिया दान निकी राम हा केतपे नाम मन सेमु जाहाता मरिदाको केला दान के दुबला दा नै यारगो खराम अकल दान आम के अकल कलेक्शन दाकन आम के दिसे आम सब सिलापता सीसी बोरगा ধেমাজি আৰাঙো চকম কানেকশ্যন দাকব নাই আৰু ধেমাজি আৰাঙে চাপ্লাই দাকব না এনেকৈ ঠুক ঠাককৈ বিজনেছটো ধুনীয়াকৈ চলি আছে ভগৱানৰ কৃপাত আৰু আশা কৰোঁ ভৱিষ্যতেও এই তেনেকৈ দোকানটো চলক বিজনেছটো এই অলপকৈ কষ্ট লাগি থাকিলে মাগি নাখায় আৰু এইটোৱে নক'ব বিচাৰে আৰু এই তেখেতৰ পৰা বিভিন্ন ধৰণৰ কিবা ভুচি তুগুৰি পোৱা যাব নকৈ কেইটা কোৱালিটিৰ নকৈ তুগুৰি আছে ইয়াতে 1 নম্বৰ আছে 2 নম্বৰ আৰু পলিয়া আছে 1 নম্বৰটো কিমান প্ৰাইচ 1 নম্বৰটো 18 টকা তো 2 নম্বৰটো 6 টকা দিয়া টোটেল কেইটা কোৱালিটি তিনটা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 3 নম্বৰটো কিমান পলিয়াটো বস্তা সিস্টেম এইটো আমাৰ একচুয়ালি আমাৰ জনজাতিসকলে চাইমত বনাওঁতে এইটো বেছিকৈ ব্যৱহাৰ কৰা হয় পৰ আপং আৰু বইলাৰ ৰাইচ বিয়াৰ হয় আৰু বইলাৰৰ কাৰণেও ব্যৱহাৰ কৰা হয় আপোনালোকে যদি তুগুৰিৰ তিনটা কোৱালিটি যিকোনো এটা কোৱালিটি আপোনালোকৰ প্ৰয়োজন হয় দানাৰ কাৰণে আৰু গাহৰিৰ কাৰণে আৰু ব্ৰইলাৰ দানাৰ কাৰণে আৰু কিবা কি কয় ব্ৰইলাৰ পুহিবৰ কাৰণে আৰু চাইমদৰ বনাবৰ কাৰণেও বা অন্যান্য সাৰ প্ৰয়োগৰ কাৰণেও আপোনালোকে যদি তুগুৰি প্ৰয়োজন হয় তেন্তে হ'লে আপোনালোকে কাইটং পাতিয়া বুলি কয় ধেমাজিত আছে ধেমাজি মেইন টাউনৰ পৰা 11 কিলোমিটাৰ আঁতৰত আছে আপোনালোকে যোগাযোগ কৰিব পাৰে তাৰ মই ফোন নম্বৰ লগতে তাৰ ডেছক্ৰিপশ্যন বক্সত তাৰ ফোন নম্বৰ মই দিয়া আছে আপোনালোকে তাৰ পৰা ফোন কৰি পিনি তাক যিগিলা আপোনালোকে প্ৰয়োজন এইবিলাক আপোনালোকে ল'ব পাৰিব আৰু আপোনালোকে গাহৰিও বিভিন্ন ধৰণৰ ডাঙৰ প্ৰজাতিৰ গাহৰিও ইয়াত পোৱা যায় কেইটা প্ৰজাতিৰ গাহৰি আছে তিনটা প্ৰজাতিৰ আছে লোকেল এটা আছে লোকেল টাইপৰ আৰু য়ক্সা আৰু এমসা এই তিনটা প্ৰজাতিৰ তেখেতৰ গাহৰি আছে বৰ্তমান আপোনালোকে যদি গাহৰিৰ কিবা বিজনেছ ব্যৱসায় ষ্টাৰ্ট কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকটোত নম্বৰ লৈ আপোনালোকে ফোন কৰিব পাৰে আৰু আপোনালোকে ইয়াতে গাহৰি বেচিবও পাৰিব আৰু ইয়াৰ পৰা গাহৰি আপোনালোকে কিনিবও পাৰিব আৰু আপোনালোকৰ মাজত এই ধেমাজিত কোনোবা যদি ধান বেচিবলগীয়া আছে বা ধান চাউল যদি কম ৰেটত কিছু কিনিবলৈ ইচ্ছুক ব্যক্তিসকলে তেখেতৰ পৰা যোগাযোগ কৰি ধান কম মূল্যতে বা আপোনালোকৰ ভাল প্ৰাইচত আপোনালোকে ধান কিনিবও পাৰিব আৰু বেচিবও পাৰিব তেখেতৰ পৰা আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব ধন্যবাদ